When there's no more hope is left. চাৰিটা বজাতে ওলালো ঘৰ গুড মৰ্নিং এভৰিৱান আজি ৰাতিপুৱাই আপোনালোকক লগ পালোঁ মৰ্নিং ৱাক কৰি আছোঁ দেখিছেনে মানুহ দুনো কোনো নাই গাড়ী চাড়ী একো নাই এয়া দুই এজন মানুহে খোজকাঢ়ি আছে খুব ভাল লাগে পৰিৱেশটো প্ৰায় 3 কিলোমিটাৰ মানে মই খোজকাঢ়োঁ আজি ব্লগটো এনেধৰণে ষ্টাৰ্ট কৰিলোঁ আহি আছোঁ অকলে ভাল লাগে ন মৰ্নিং ৱাক কৰি পৰিৱেশটো ইমান ঠাণ্ডা হৈ থাকে মই 4টা বজাতে ওলালোঁ ঘৰৰ পৰা এতিয়া 4:45 হৈছে এইখিনিলৈকে আহিলোঁ আমাৰ ঘৰৰ পৰা প্ৰায় 1.5 কিলোমিটাৰমান দূৰত্বত হ'ব এতিয়া উভতি যাওঁগৈ আৰু বতৰটো ভাল নহয় অলপ ডাৱৰীয়া হৈ আছে এইকেইটা হাঁহ পালে চাওকচোন ঘৰ পালোহি এতিয়া 5টা বাজিছে 1 ঘণ্টা হ'ল মই খোজ কঢ়া এতিয়া কাম পাৰকেইটাক চাউল দিয়া আগৰ এটা ভিডিঅ'ত পুহি আপোনালোকক তাই পাৰকেইটা দেখাইছিলে এতিয়া পাৰকেইটাক বিচাৰিব লাগিব ক'ত গ'লগৈ পাৰ মাতি আছোঁ চাউল দিব লাগিব পাৰকেইটা ক'ত গ'ল জানো অহাই নাইকিয়া এনেই মাতিলে আহে সিহঁতে গ'ল অলপ সময় ব্যায়াম কৰিলোঁ এতিয়া পাৰকেইটা আহাই নাই নহয় পাৰকেইটাক চাউল কেইটামান দি যাব লাগিব ৰ'বচোন আহে নেকি আকৌ এবাৰ ট্ৰাই কৰি চাওঁ এতিয়া ৰাতিপুৱাৰ চাহ খাইছোঁ গৰমৰ দিনত ফেনৰ তলত পাকাতে বহি এনেধৰণে চাহ খোৱাৰ মজাই বেলেগ মুৰ্গী চাম মুৰ্গী প্ৰথমতে মুৰ্গীৰ ঘৰটো দেখাই লওঁ তাৰপিছত ৰ'দ আছে ৰ'দ দিছে মুৰ্গীৰ ঘৰটো দেখাওঁ দেখিছে তোৰ মুৰ্গীৰ ঘৰ আৰু আমাৰ মেইন মুৰ্গী আৰু এটা ল'লে গ'ল বেছিভাগ পাকে খাই থাকে নহয় প্ৰসাদী বান্ধি থোৱা আছে যে সেইকাৰণে যেটা বজালে গৈছে এইকেইটা হ'ল আমাৰ বুগা বুগি পাখা আছে 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 হা এইকেইটা দিছে ল'ৰাই ভাত বিচাৰি আছে ভাত বনোৱাই নাই জেতুকা আনি থাকোঁতে গৈছে গা ধুই আহিয়ে চিধা জেতুকা খান্দিছোঁ তাই পিছে ঘূৰি ফুৰিছে বিষ্ণু ৰাভা দিৱস পাতিব তাই নাচিব বোলে ঘৰতে পাতিব বিষ্ণু ৰাভা দিৱস আৰু ধুনীয়াকৈ এটা নাচ নাচিব আপোনালোকক দেখুৱাব চাই থাকিব
মই আকৌ আহি আছোঁ বুজিছানে হা ভাজিখিনি লৰাই থৈ আহি আছোঁ গেছত ভাজি বহাই থৈ আহিছিলোঁ লৰাই থৈ আহোঁ এনেকৈ এতিয়া অলপমান মালিচ কৰি দিম তেলখিনি যাতে গুৰিত ভালকৈ লাগি যায় চুলিখিনি অলপ মালিচ কৰি দিম এতিয়া মই পটাপট ভাত বনাই লওঁগৈ ৰাতিপুৱা খোৱাই নাই একো ভাত বনাওঁগৈ ভাত বনোৱা হোৱা নাই কাৰণ গা ধুওঁতেই তাই বাথৰুমৰ দুৱাৰমুখতেই ৰখি আছিলে জেতুকা সানি দিব লাগে জেতুকা সানি দিলোঁ তথাপিতো দালি অকণ উঠালোঁ নে মাজতে বাৰু উঠি গৈ পেলাই এতিয়া ভাজিকণো উঠাই থৈ আহিছোঁ ভাতকেইটা উঠাই দিওঁগৈ খাই গৈ বাকীখিনি কাম কৰি থাকিম আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব চাহ অকণ খাই লৈছোঁ কুঁহিয়া হাঁহি আছে কুঁহি কেমেৰাৰ বেক চাইডে ৰৈ হাঁহি আছে হৈ গ'ল এতিয়া ভাতকেইটা হ'লেই খাম আৰু এতিয়া দুপৰীয়া 1টা বাজিছে ওপৰলৈ আহিছিলোঁ পাৰকেইটাক চাউল দিবৰ কাৰণে ইমান এটা ধুনীয়া পৰিৱেশ দেখিছেনে আকাশখন দেখিয়ে ইমান ধুনীয়া লাগিছে ডাৱৰ গোটেই শুকুলা মেঘবিলাক ইমান ভাল লাগিছে আপোনালোকক ভাবিলোঁ অকণমান দেখাওঁ পৰিৱেশটো প্ৰকৃতিৰ কি বিনন্দীয়া ৰূপ নহয়নে বাৰু নিশ্চয় আপোনালোকেও ভাল পায় এনে সৌন্দৰ্য চাবলৈ পালে এটা প্ৰাকৃতিক পৰিৱেশ সেইটো বহুত গৰম পৰিছে ভাবিছোঁ ঠাণ্ডা কিবা এটা খাওঁ কি বনাম ভাবিছোঁ আম কেইটামান আছে ঘৰৰে গছত লগা মেংগো মিল্ক শ্বেক বনাম মইনো কেনেকৈ বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ মই বনাবলৈ লৈছোঁ মেংগো মিল্ক শ্বেক তাৰ কাৰণে পকা চানেকি আম লৈছোঁ ইয়াৰ পৰা 3টা আম ল'ম 1 কাপ গাখীৰ লৈছোঁ 6 চামুচ চেনি লৈছোঁ আপোনালোকে সোৱাদ অনুসৰি ল'ব চেনি খিচমিচ লৈছোঁ আলমণ্ড লৈছোঁ আৰু কাজু লৈছোঁ কেইটামান ডালিম গুটি লৈছোঁ আৰু কেইটুকুৰমান আইচ লৈছোঁ এতিয়া ইয়াৰ পৰা 3টা আম লৈ এইকেইটা ধুই বাকলি গুচাই টুকুৰাকৈ কাটি ল'ম এইটো ঘৰৰে গছত লগা আম কি ধুনীয়া দেখিছেনে খাবলৈ কিন্তু বহুত মিঠা তেনেহ'লে আমখিনি বাকলি গুচাই কাটি লওঁ এনেধৰণে মিহিকৈ কাটি লৈছোঁ আৰু এইখিনি এটা মিক্সাৰ গ্ৰাইণ্ডাৰত মই পিহি ল'ম জাৰটোতে দি দিলোঁ কাটিলোঁ আমখিনি চেনিখিনি দি দিছোঁ গাখীৰ অকণমান দিছোঁ প্ৰথমতে এইখিনি অলপমান গাখীৰ দি পেলাই ধুনীয়াকৈ এটা ঘোল বনাই ল'ম এইখিনি হৈ গৈছে এতিয়া আইচ টুকুৰা দি দিলোঁ আৰু 5 মিনিটমানৰ কাৰণে আকৌ গ্ৰাইণ্ড কৰিম এইখিনি হৈ গ'ল তাৰপিছত বাকী থকা গাখীৰখিনি দি দিছোঁ এতিয়া চেকটো যাতে ভাল ধৰণে হয় গতিকে আকৌ গ্ৰাইণ্ডাৰত দি 1 মিনিটমানৰ কাৰণে গ্ৰাইণ্ড কৰিম খুব সহজ আৰু অতি সোনকালেই হয় গতিকে আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন ৰেচিপিটো খাবলৈ কিন্তু বহুতেই টেষ্টি হয় এতিয়া গৰমৰ দিনত খাবলৈ খুবেই ভাল লাগে এইখিনি মেংগো মিল্ক শ্বেক ৰেডি এতিয়া গিলাচত সজাই দিছোঁ 4 গিলাচৰ জোখত বনাইছিলোঁ এতিয়া ইয়াৰ ওপৰত আলমণ্ড কাজু খিচমিচ আৰু ডালিমৰ গুটি দি গাৰ্নিছ কৰিম আৰু আকৰ্ষণীয় কৰিবৰ কাৰণে পদিনাৰ আগ এটা দি দিলোঁ এয়া মোৰ মেংগো মিল্ক শ্বেক ৰেডি হৈ গ'ল